আজি মায়ে সয়াবিনৰ পকৰি বনাব। এয়া হৈছে সয়াবিন মায়ে পানীত তিয়াই লৈছিলে কোমল হোৱালৈকে আৰু এয়া এটা ভোট জলকীয়া, ৰসুন, পিঁয়াজ, নহৰু আৰু এইকেইটা সব এতিয়া মিক্সি জাৰটোত দি ভালকৈ পেষ্ট বনাই ল'ব। এয়া পিছি লোৱা সয়াবিনৰ পেষ্ট আৰু এয়া আদা ৰসুন পেষ্ট। এয়া মায়ে এখন কাঁহীত উলিয়াই লৈছে আৰু ইয়াত দিছে আদা ৰসুনৰ পেষ্টটো আৰু এতিয়া ভালদৰে মিক্স কৰি আছে। এতিয়া ইয়াত দিছে নিমখ আৰু অকণমান জিৰা গুড়ি আৰু হালধি আৰু ধনিয়া পাউডাৰ। ইয়াত দিব এতিয়া ৰেড চিলি আৰু দিব বেচন আৰু এতিয়া হাতেদি ভালদৰে মিক্স কৰি আছে। এয়া মিক্স কৰি হৈ গ'ল। এতিয়া সৰু সৰুকৈ বল বনাব। এইটো হৈ গ'ল এটা বল ৰেডি। এয়া বল বনাই হৈ গ'ল আৰু এতিয়া ফ্ৰাই কৰিব। মায়ে কেৰাহীত তেল গৰম হ'বলৈ দি থৈছে। ইয়াত তেল গৰম হৈ গ'ল আৰু ইয়াত এতিয়া এটা এটাকৈ দি যাব। এতিয়া চব দি দিলে এটা সাইড গোল্ডেন ব্ৰাউন হৈ গ'ল। এতিয়া ইটো সাইড লুটিয়াই দিছে। আৰু গেছটো মিডিয়াম কৰি থ'ব। এয়া আমাৰ পকৰি হৈ গ'ল। আৰু এতিয়া প্লেটত নমাই ল'ব। এয়া আমাৰ পকৰি ৰেডি হৈ গ'ল।